গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰো খবৰ ভাল। ৰাতিপুৱা উঠিয়ে প্ৰথমতে জলকীয়া ছিঙিব আহিছোঁ। এয়া ভোট জলকীয়াও ছিঙি ল'লোঁ আৰু এইডাল গছৰ পৰা দুটামান আৰু জলকীয়া ছিঙি লওঁ। আৰু এইজোপা ভোট জলকীয়াৰ গছ মই টাবতে লগাইছোঁ। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। গা পা ধুই আহি চাকি গছ জ্বলাই লৈছোঁ আৰু এইফালে ভাতত লাগি গ'লোঁ। ৰাতিপুৱাৰ ভাতত এয়া দালি বনাইছোঁ। আৰু এইফালে মাছৰ চাটনি বনাম। আপোনালোকে এনেকৈ বনাই খাবচোন, খুব ভাল লাগে খাই। এয়া হৈ গ'ল। এইফালে বেঙেনা এটা পুৰিব লৈছোঁ। এয়া মোৰ ৰাতিপুৱাৰ সাজটো। দালি, ভাত, বেঙেনা পিটিকা আৰু মাছ পিটিকা আৰু ভোট জলকীয়া এটাও লৈ লৈছোঁ ধুনীয়াকৈ। এনেকৈ ৰাতিপুৱাৰ ভাত সাজ খাই বহুত ভাল লাগে। এয়া ফুলকেইপাহ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। এয়া চাহ বনাব লৈছোঁ। যিহেতু দুপৰীয়া ভাত খোৱা নাযায়, সেয়ে চাহ বনাই লৈছোঁ। এয়া চাহ খাই উঠি মাছ ধৰি বৰশী বাব আহিছোঁ। এয়া পাপুক চাওক আমাৰ লগতে ঘূৰি আছে। ইয়াতে বহুত কাৱৈ মাছ আছে। চাওক এটা মাছ পাই গ'লোঁ। এনেকৈ সন্ধিয়া টাইমলৈ বৰশী বালোঁ। এয়া চাওক প্ৰায় 1 কিলো মানে হ'ব চাগে। এতিয়া অকণমান ওলাই আহিছোঁ গধূলি টাইমত। অকণমান বজাৰো আছে। গধূলি সময় যিহেতু কিবা এটা খাব মন যায়, সেই দোকান এখনত সোমালোঁ। এতিয়া ৰুমত যাম। এয়া ৰুম আহি পাই গ'লোঁ। ধনিয়া অলপ আনিলোঁ, বিলাহী আৰু কোমোৰা এটা আনিছোঁ। এইফালে মাছকেইটা ভাজি ল'ম মই।
এয়া মাছ ভাজা হৈ গ'ল। আজি বিলাহী আৰু আলুৰে মাছৰ চব্জিখন বনাম। এয়া কাটি লৈছোঁ ধুনীয়াকৈ। এয়া হৈ গ'ল মোৰ চব্জি, আৰু আজিলৈ ইমানে। গুড নাইট, বাই।